মানে আন্ধাৰ ৰাস্তা পোহৰ হৈ গ'ল আৰু এতিয়া মানুহবিলাকে যাবলৈ সুবিধা হ'ব। এইটো যিহেতু মানে জংঘল ৰাস্তা আছিলে, ইয়াত চাকি বাতি একো নাছিলে আৰু কোনো দিয়া নাছিলে, গতিকে আমি লাইটটো দিবলৈ বুলি চেষ্টা কৰিলোঁ। আৰু আমাৰ এজন আছে লাইটমেন, এজনে মানে কাৰেণ্টটো ফিটিং কৰি দিবলৈ যে, যিহেতু এইটো ৰাস্তাই মানে মানুহখিনি যোৱা হ'ব ভাওনা চাবলৈ বুলি। বেলেগো ৰাস্তা আছে কিন্তু এইফালে মানুহখিনি বেছিকৈ যাব, তো গতিকে এইটো লাইট মানে ফিটিং কৰি দিয়া হৈছে। এয়া ইলেক্ট্ৰিচিয়ান লাগি আছে আৰু এইটো দিছে ৰাস্তাটো, এইটো একদম জংঘলী ৰাস্তা, জংঘলৰ ভিতৰে যাব। অলপ আগলৈ দেখাই দিছোঁ মই, সেইফালে গোটেইবোৰ হাবি আছে, ইয়াত দেখিছে নহয়, তাৰ মাজেদি মানুহখিনি যাবলগীয়া হ'ব। গতিকে আমি মানে লাইটটো ফিটিং কৰি দিয়া হৈছে ইয়াত ঠিক কৰি আছে বৰ্তমান এতিয়া। তো আৰু সন্ধিয়া এতিয়া আমি চবেই চাকি বাতি জ্বলাম, তাৰো দেখুৱাম। আজি মানে বৰপথাৰ অঞ্চলটো গোটেই চাকি বাতিয়ে মানে উজ্বলি পৰিব, তো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো খালি স্কিপ নকৰি শেষলৈকে চাই দিব দেই। উঠি গ'ল গছৰ ওপৰত, লাইট ফিটিং হ'ব ইয়াত। ধুলুকৈ পেলাই চাই মেলি হাঁহি এটা মাৰি দিব, ঠিক কেনে এই আমাৰ এইটো মেইন ইলেক্ট্ৰিচিয়ান দেই এতিয়া বৰ্তমান। তাৰ চুলি দেখো, ৰাতি হ'লে ইয়াত মানে কেনেকুৱা হ'ব ৰাতি যদি লাইট নিদিয়ে, এইফালে মানুহ যাবলৈ ভয় কৰিব, সেইটো কাৰণে মানে লাইটটো দি দিয়া হৈছে ন। সেয়াই আৰু এইটোৱে আৰু মংগলটোহে আৰু মানুহৰ মংগলটো। লাইটটো লগাই দে। নাই মই আজি মাৰিছিলে আজি ভিডিঅ' কৰা মানুহটো চেহেৰাটো দেখুওৱা নাছিলোঁ ন, এতিয়া ভিডিঅ' কৰা চেহেৰা মানুহটো অকণমান দেখাই দিছোঁ। এই গলিটো এনেই দেখিছে আপোনালোকে কেনেকুৱা ধৰণৰ গলি, চাওক একবাৰ মই দেখাই দিছোঁ আপোনালোকক। বহুত দূৰলৈকে মানে এইটো আন্ধাৰ হ'ব, গতিকে মানে লাইটটো দিয়া হৈছে। আৰু আমাৰ ইয়াত মানে এতিয়া বৰ্তমান লাইট দিয়া আন্ধাৰ গলি বৰ্তমান পোহৰ হৈ গ'ল, এতিয়া এইটো পোহৰ কৰি দিয়া হৈ গ'ল। মানে আন্ধাৰ ৰাস্তা পোহৰ হৈ গ'ল আৰু এতিয়া মানুহবিলাকে যাবলৈ সুবিধা হ'ব। এইটো যিহেতু মানে জংঘল ৰাস্তা আছিলে, ইয়াত চাকি বাতি একো নাছিলে আৰু কোনো দিয়া নাছিলে, গতিকে আমি লাইটটো দিবলৈ বুলি চেষ্টা কৰিলোঁ। আৰু আমাৰ এজন আছে লাইটমেন, এজনে মানে বৰ্তমান চিন্তা কৰিলে যে এই ৰাস্তাটোত মানে মানুহবিলাক অহা যোৱা কৰিবলৈ দিগদাৰ হ'ব, গতিকে লাইট দি দিওঁ। আৰু এজনে আহি মেলি ইয়াতে বৰ্তমান লাইট ফিটিং কৰিলে, এতিয়া মানুহবিলাক যাবলৈ সুবিধা হ'ব। মই ভিডিঅ'টো কি কৈ দিছোঁ চবকে তুলি দিছোঁ আকৌ, দেখাই দিছোঁ আকৌ। গাড়ীখন আহিবলৈ পালে চাওক এতিয়া জলক জলিলে আপুনিও জ্বলক, হ'ব এনেকৈ ধৰিলে মেচৰ কাটি এটা দিব। মনৰ কামনা পূৰ হওক দেই, মোক নকৰিবা। চাকি জ্বলাইছো চক চক হেলনীয়া কৰিলি সেইটো এখন হেলনীয়া হ'ল, হেলনীয়া হৈছে। ওপৰত তুলি দিয়া, ওপৰত তুলি দিয়া। অঁ বেটীকো দেখাই আকৌ, বেটী আমাৰ জোনমণি দেখা, নয়ন দীপামণি, বৰকমণি, নয়নমণি, খগেনমণি, আমাৰ ভনী দেখা আছে। বাই বাই। তাইকো তুলি আকৌ চাকি দিয়া মানুহজনী, তুলি গাঁৱৰ ৰাইজবিলাক লাগি আছে বৰ্তমান এতিয়া চাকি জ্বলোৱাত। ইয়াত দেখিছে না, মহিলাসকল চব ওলাই আহিছে, মহিলা ওলাইছে, জীয়ৰী ওলাই আহিছে, চব ওলাই আহিছে। মানে আজি বৰপথাৰ অঞ্চলটো মানে গোটেই অঞ্চলটো এনেকৈ মানে পোহৰ কৰি তুলি থোৱা হ'ব। ৰাতিপুৱালৈকে মানে চাকি জ্বলি থাকিব লাগিব, যিহেতু আজি কমাৰগাঁৱত ভাওনা আছে। আৰু কমাৰগাঁও ভাওনা আমাৰ মানে বৰপথাৰ অঞ্চলটো গোটেইটোৱে হেৰি হয়,
আৰু গোটেই অঞ্চলটো আজি এনেকুৱা ধৰণৰ মানে চাকি বাতি জ্বলি থাকিব। তো ব'লক অলপ আগলৈ যাওঁ। গোটেইখিনি ভিডিঅ' কৰি দিবলৈ বহুত দীঘল হ'ব, গতিকে আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চাব কিমান পোহৰ হ'ব। মই গোটেইখিনি দেখাম বুলি আপোনালোকক চেষ্টা কৰিছোঁ। তো বাই বাই।